মৰমৰ অকণিহঁত আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে যদি সাধু শুনি ভাল পোৱা তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি তোমালোকৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এতিয়া আহা আমি আজিৰ সাধুটো আৰম্ভ কৰোঁ। এখন গাঁৱৰ ওচৰতে এখন ডাঙৰ হাবি আছিল। হাবিত বহুত জন্তু আছিল। সেই হাবিখনতে চতুৰ নামৰ শিয়াল এটাও আছিল। সি বৰ বুদ্ধিয়ক আছিল। জংঘলৰ বাকী জন্তুবোৰক সি সদায় আমনি কৰিছিল। সি তাৰ শিয়াল বন্ধুবোৰকো আমনি কৰিছিল। সেয়ে হাবিখনত থকা আন জন্তুবোৰে তাক বেয়া পাইছিল। এদিন চতুৰে আহাৰ বিচাৰি এখন গাঁৱত সোমাল। গাঁৱত সোমোৱাৰ লগে লগে সেই গাঁৱত থকা কুকুৰবোৰে চতুৰক দেখি তাৰ ফালে চোচা ল'লে। সি ভয়তে বিকট চিঞৰ মাৰি দৌৰিবলৈ ধৰিলে। দৌৰি গৈ চতুৰ এঘৰ মানুহৰ ঘৰত সোমাল। ঘৰটো আছিল এজন ধোবাৰ ঘৰ। সি মানুহঘৰৰ পিছফালে থকা ডাঙৰ পাত্ৰ এটাত সোমালগৈ। সেই পাত্ৰটোত আছিল নীল মিহলি কৰি থোৱা পানী। কিছু সময় পিছত যেতিয়া কুকুৰবোৰ দিহা-দিহি গুচি গ'ল, চতুৰে লাহেকৈ পাত্ৰটোৰ পৰা বাহিৰ ওলাই আহিল আৰু সি দেখিলে যে তাৰ গোটেই গাটো নীলা ৰঙৰ হৈ পৰিছে। সি বহুত চেষ্টা কৰিও সেই ৰং গুচাব নোৱাৰিলে। অৱশেষত সি ভাবিলে, আগতে মই জংঘলৰ মাজলৈ যাই লওঁ, তাৰ পিছত ৰংবোৰ গুচাবলৈ চেষ্টা কৰিম। এনেদৰে ভাবি চতুৰ জংঘল পালেগৈ। জংঘলৰ বাকী জন্তুবোৰে চতুৰক দেখি ভয়ত পেপুৱা লাগিল। সিহঁতৰ মাজত কোৱাকুই লাগিল, এইটো কি জন্তু? এই আচৰিত জন্তুটো আমি আগতে কেতিয়াও দেখা নাই। গতিকে আমি ইয়াৰ পৰা আঁতৰি যোৱাই ভাল। চতুৰে বুজিব পাৰিলে যে আন জন্তুবোৰে তাক দেখি ভয়ত আঁতৰি গৈছে আৰু সি জন্তুবোৰক লাহেকৈ মাত লগালে, হেৰা পশুগণ, তোমালোকে ভয় নাখাবা। এই হাবিত তোমালোকৰ কোনো ৰজা নাই। সেয়ে দেৱৰাজ ইন্দ্ৰই মোক তোমালোকৰ ৰজা কৰি পঠিয়াইছে। মই তোমালোকৰ সদায় ৰক্ষা কৰিম আৰু সুখত ৰাখিম। কেৱল তোমালোকে মোৰ সকলো আজ্ঞা পালন কৰিবা। চতুৰৰ কথা শুনি বনৰ সকলো জন্তু, সিংহ, ঢেকীয়াপতীয়া বাঘ, বান্দৰ, হৰিণ, শিয়াল আদি সকলোৱে তাক প্ৰণাম জনালে আৰু চতুৰক ৰজা পাতিলে। চতুৰে সিংহক মন্ত্ৰী, বাঘক প্ৰহৰী আৰু বান্দৰক ছত্ৰধাৰী পাতিলে। এনেদৰে নীল বৰণীয়া শিয়ালটোৱে বৰ আৰামেৰে ৰাজসুখ ভোগ কৰিবলৈ ধৰিলে। বনৰ আন জন্তুবোৰে জন্তু মাৰি আনি শিয়ালৰ আগত পেলাই দিয়ে। সি বৰ আৰামেৰে সেইবোৰ ভোগ কৰে। কেইদিনমান যোৱাৰ পিছত এদিন চতুৰে হাবিৰ আন জন্তুবোৰক মাতি নৃত্য গীতৰ অনুষ্ঠান এটা পাতিলে। কুলি, কেতেকী, মইনা আদি সকলোবোৰ চৰায়ে সুন্দৰ সুন্দৰ গীত জুৰিলে। সেই গীতৰ তালে তালে বান্দৰ, হৰিণ, ভালুক আদি হাবিৰ আন জন্তুবোৰে আনন্দত নাচিবলৈ ধৰিলে। সেই অনুষ্ঠানলৈ হাবিৰ আন শিয়ালবোৰো আহিছিল। এইবাৰ সিহঁতেও গীত গাবলৈ আৰম্ভ কৰিলে। প্ৰথমে আটাইকেইটা শিয়ালে ডাঙৰকৈ হোৱা দিলে। বহু দিনৰ মূৰত আপোনজনৰ মাত শুনি চতুৰে পাহৰি গ'ল যে সি ৰজা। সি আনবোৰৰ লগত হোৱা হোৱাকৈ চিঞৰিবলৈ ধৰিলে। চতুৰৰ এই ৰূপ দেখি হাবিৰ আন জন্তুবোৰ অবাক হ'ল। সিহঁতে বুজিব পাৰিলে যে ই কোনো ইন্দ্ৰ দেৱতাই পঠোৱা ৰজা নহয়, ই আচলতে চতুৰ নামৰ শিয়ালটোহে। হাবিৰ আন জন্তুবোৰে ক'লে,
ইমান দিনে তই আমাক মূৰ্খ বনাই হতুৱাই আছিলি। ধৰ আজি তাক। এই বুলি হাবিৰ আন জন্তুবোৰে গৰজিবলৈ ধৰিলে। এনেতে শিয়ালটো পলাব খোজোতেই সিংহই তাক থাপ মাৰি ধৰি গলমুচৰি মাৰি পেলালে। অকণিহঁত, আজিৰ সাধুটোৰ পৰা আমি ইয়াকে শিকিলো যে আমি কেতিয়াও কাৰো আগত মিছা কথা কৈ ঠগিবলৈ চেষ্টা কৰিব নালাগে।